ছাগলীৰ দৰে আচৰণ কৰি ৰিলছ বনাই এই হাল দম্পতীয়ে মোৰ ঘড়ী হৈছে মোৰ 150 পালচাৰ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এহাল দম্পতী এই দম্পতীহালে ভিউজৰ আশাত ছাগলীৰ দৰে আচৰণ কৰি বনাই ৰিলছ বৰ্তমান সময়ত প্ৰায়ে দেখা যায় যে সামান্য টকাৰ আশাত যুৱক যুৱতীৰ লগতে বিবাহিত মহিলাই নিজৰ শৰীৰ প্ৰদৰ্শন কৰি ৰিলছ বনোৱা লগতে অশ্লীল অংগী ভংগী দেখুৱাই সামাজিক মাধ্যমত ভিডিঅ' বনাবলৈ অকণমানে কুণ্ঠাবোধ নকৰে আজিৰ এই প্ৰজন্মই আচলতে সস্তীয়া জনপ্ৰিয়তাৰ ভূতে লম্বিছে নেকি এই দম্পতীহালক এই সম্পৰ্কে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল বাৰ্তা 8